নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱাতে ওলালোঁ নগাঁৱলৈ বুলি। নগাঁও কোন ঠাই গৈ আছোঁ আপোনালোকে সকলো গম পাব, ভিডিঅ'টো একেলগে চাই থাকক। এয়া আমি 5:30 বজাত ঘৰৰ পৰা ওলালোঁ বন্ধুসকল। এয়া চাওকচোন কিমান ৰ'দ দিছে, আজি ৰাতিপুৱা ইমান ৰ'দ দিছে, বেলিটো একদম খাওঁ মুতি ধৰিছে। আজি ৰাতিপুৱা এই গৰমটো দিছে আৰু আজি আৰু জন্মাষ্টমীও, আৰু হয়তো চাগে ৰাতিলৈ বৰষুণ আহিব পাৰে। তুমি মোৰ বুকুতে গোপনে গোপনে আহি সোমালাহি তুমি মোৰ বন্ধুসকল, আমি গুৱাহাটী পাৰ হৈ আহিলোঁ এতিয়া, আৰু কিছু সময়ৰ পিছতে আমি নগাঁও পাম। আপোনালোকে চাই থাকক। বন্ধুসকল, আমি এই মহামৃত্যুঞ্জয় মন্দিৰ আহি পালোঁ নগাঁৱৰ। চাওক এইটো মহামৃত্যুঞ্জয় মন্দিৰ। এতিয়া চাই পাইছোঁ আৰু ধূপ-চাকি জ্বলাওঁ এতিয়া। মন্দিৰৰ বাহিৰ ফালে ধূপ-চাকিৰ ব্যৱস্থা কৰাইছে, আৰু আমি ধূপ-চাকি জ্বলাই পুনৰ মন্দিৰলৈ গৈ আছোঁ। চাওক বন্ধুসকল, এয়া মন্দিৰটোৰ ভিতৰৰ পৰিৱেশ আপোনালোকক কিছু দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বন্ধুসকল, মৃত্যুঞ্জয় মন্দিৰলৈ আহি ভালে লাগিল, আৰু গোটেইখিনি আহল বহল ঠাই আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশতো তেওঁলোকে গোটেইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু ভালে লাগিল। বাকী আজি গৰমটো মানে বহুত দিছে, চাওকচোন ৰ'দ কিমান। আৰু আপোনালোকেও ইয়ালৈ আহক, আৰু খুবেই সুন্দৰ ঠাই, আৰু শিৱবাৰ দৰ্শন কৰি যাওক। মোৰ হৃদয় বন্ধুসকল, এইবাৰ আমি গৈছোঁ বটদ্ৰৱা, আৰু বটদ্ৰৱাৰ কেনেকুৱা ধৰণৰ আয়োজন আপোনালোকক গোটেইখিনি দেখুৱাম, আৰু জন্মাষ্টমী উপলক্ষে তাতনো কি আয়োজন কৰিছে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো একেলগে চাই থাকক আপোনালোকে। বন্ধুসকল, এয়া আমি বটদ্ৰৱা আহি উপস্থিত হৈছোঁহি, আৰু এয়া বটদ্ৰৱাৰ মুখ্য প্ৰৱেশদ্বাৰ, আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাম। চাওক কি সুন্দৰ পৰিৱেশ বাহিৰৰ পৰাই চাওক। অকল ইয়াৰে সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে সকলোকে ভিডিঅ'টো চাই থাকক। গোটেইখিনি দেখুৱাইছোঁ। আমি এতিয়া বৰ্তমান প্ৰৱেশদ্বাৰৰ পৰা প্ৰৱেশ কৰিছোঁ, আপোনালোকক গোটেইখিনি দেখুৱাইছোঁ। বন্ধুসকলে আমি আকাশী গংগাত প্ৰৱেশ কৰিম এইবাৰ। চাওক এয়া আকাশী গংগা, এইবাৰ প্ৰৱেশ কৰিম এইবাৰ, আৰু চাই থাকক কৰি আছোঁ।
এইফালে চাওক কি ধুনীয়াকৈ লিখাই আছে আৰু এনেকৈ চিত্ৰসহ গোটেইখিনি লিখাই আছে। বন্ধুসকল, বটদ্ৰৱা সত্ৰত জাতীয় সাজপাৰ পৰিধান কৰি কীৰ্তন ঘৰৰ ভিতৰত সোমাব পাৰি আৰু আপোনালোকৰ যদি আহে তেনেহ'লে জাতীয় সাজপাৰ পৰিধান কৰি আহক। এনেদৰে আমি যেনেকৈ আহিছোঁ চাওক। এয়া বন্ধুসকল আলি পুখুৰী, এইটো আমি ইয়াত অলপ সোমাই আছোঁ। ত' ভাল লাগিছে, বতাহ দি আছে, বঢ়িয়া ধুনীয়া বতাহ দি আছে। ধুনীয়া এনজয় কৰিছোঁ আজিৰ দিনটো। মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে বুকু অকল আজি বহুখিনি ঠাই ঘূৰিলোঁ। নগাঁৱৰ পৰা আহিলোঁ, তাৰপিছত মহামৃত্যুঞ্জয় মন্দিৰত গ'লোঁ, তাৰপিছত আপোনাৰ বটদ্ৰৱাত গ'লোঁ, তাৰপিছত আহোঁতে আমি এইফালেদি আহিলোঁ, আপোনাৰ বালাজী মন্দিৰ থাকিলোঁ। বালাজী মন্দিৰৰ পৰা এই দীপৰ বিল, এই দীপৰ বিলৰ পৰা আজি ব্লগটো মই সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু মই যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। কিছুমান বস্তু ৰৈও যাব পাৰে, চ' মই আজি প্ৰথম আহিছোঁ, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনালোকক। চ' বন্ধুসকল, আপুনি যদি মোৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ভাল লাগিব। ত' আজিলৈ ধন্যবাদ।